বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান বৰ্তমান বিতৰ্কৰ মাজত সোমাই পৰিছে। যোৱাকালি তেওঁৰ নিজা ইউটিউব চেনেলত তেওঁ নতুনকৈ আহিবলগীয়া বাগানীয়া অসমীয়া গীত ধিংকা চিকাৰ এটি অফিচিয়েল টিজাৰ আপলোড কৰিছিল। তেওঁ অনুৰাগীসকলে এই টিজাৰটো চোৱাৰ লগে লগেই এই গানটোত পৰিধান কৰা সাজ পোছাকবোৰক লৈ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। ধিংকা চিকা ধিংকা চিকা দিন নাচিবৰে আমি ধিংকা চিকা ধিংকা চিকা দিন ধিংকা চিকা ধিংকা চিকা দিন নাচিবৰে আমি ধিংকা চিকা ধিংকা চিকা দিন। তেওঁক বহুতেই কৈছে যে নিজা কৃষ্টি সংস্কৃতি পাহৰি অসমীয়া গানত এনেকুৱা সাজ পোছাক পৰিধান কৰাটো উচিত নহয়। সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আপুনি এনেকুৱা এটা কাম কৰিব বুলি ভবা নাছিলোঁ। সঁচাকৈ বন্ধু বান্ধৱীসকল, অসমীয়া গানত এনেকুৱা সাজ পোছাক পৰিধান কৰাটো আপোনালোকে উচিত বুলি ভাবেনে? প্লিজ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এতিয়া আহকচোন চাওঁ তেওঁ অনুৰাগীসকলে তেওঁক কমেণ্ট কৰি কি বুলি কৈছে। কুশল বৰা নামৰ এজন ইউজাৰে লিখিছে যে আছামিজ চং ভোজপুৰী ডান্সলৈ পৰিৱৰ্তন হৈছে। পল্লৱ প্ৰিয়ম নামৰ আন এজন ইউজাৰে লিখিছে যে আপোনাৰ গান প্ৰতিটো ভাল লাগে, এইটো গানো ভাল লাগিছে, কিন্তু কোনো আছামিজ গানত এনেকুৱা ড্ৰেছ পৰিধান কৰা দেখা নাই। আছামিজ গানবোৰত হিন্দী গানত পিন্ধা ড্ৰেছ পৰিধান নকৰিলে শুনি ভাল লাগিল হয়। কিৰণ তুমুং নামৰ এজন ইউজাৰে লিখিছে যে আপুনি কিন্তু অসমীয়া সংস্কৃতি হানি কৰিছে। বন্ধুসকল, আন বহুতো লোকে তেওঁক বহুত বেয়াকৈ কমেণ্ট কৰি গালি পাৰিছে, যিবিলাক আপোনালোকক মই পঢ়ি শুনাব নোৱাৰোঁ। ৰাকেশ ৰিয়ানৰ এই গানটোক লৈ আপোনালোকৰ মন্তব্য কি প্লিজ জনাবচোন।